আছে তো এই ষ্ট্ৰেটেজিটো আমি যদি আজি চাব যাওঁ যে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া এইবিলাক কিয় কৰিব পৰা নাই সেইটো আজিৰ কথা নহয় সেইটো মানে আমি আমাৰ কিছুমান ডিসিশন আগৰ প্ৰধানমন্ত্ৰী বিলাকে লৈ ভুল কৰি পেলালে এটা আজি ধৰা হল আজি আমাৰ দেশখন যেটো অৱস্থাত আছে সেইটো অকল নৰেন্দ্ৰ মোদীৰ কাৰণে নহয় বা আগত যিবিলাক প্ৰধানমন্ত্ৰী আছিল তেখেতসকলৰ কিছুমান ডাঙৰ ডাঙৰ সিদ্ধান্ত যিমানে বহুত ভুল কৰি পেলাইছিল আৰু আজিৰ সময়ত ইণ্ডিয়া মানে এনেকুৱা এটা ডেভেলপমেন্ট এটা ইণ্ডিয়া কৈ থাকে যে ডেভেলপিং কান্ট্ৰি হয় এটা বহুত আগবাঢ়ি গল ঠিক আছে তাৰ পিছতো কিয় টক্কৰ দিব পৰা নাই পৰা অৱস্থাত নাই বৰ্তমান ইণ্ডিয়া ডিফেন্ড কৰাতহে মানে যে ডিফেন্ড কৰাৰ ক্ষমতা আছে যে কোনোবা যদি আক্ৰমণ কৰে তেতিয়াহলে তাক উল্টাই আক্ৰমণ কৰাৰ ক্ষমতা নাই কিন্তু ডিফেন্স কৰাৰ মানে এৰি আছে যে কোনোবা আক্ৰমণ কৰিলে আমি নিজকে ৰক্ষা কৰিব পাৰিম কিন্তু আমি উল্টাকে জবাব দিব নোৱাৰো হেনেকুৱা পৰ্যায়ত আছে আৰু লাহে লাহে কিন্তু ইণ্ডিয়া আগবাঢ়িব এটো এটা আপোনালোকে বিশ্বাস ৰাখক এটা কথা হল যে ইণ্ডিয়াক টাৰ্গেট কৰি কিয় লৈছে প্ৰথম কথা হল যে মানে আমাৰ যদিও শত্ৰু চীন কিন্তু কিছুমান ক্ষেত্ৰত বা আমেৰিকাৰো শত্ৰু কিন্তু চীন ঠিক আছে লগতে আমেৰিকাৰ শত্ৰু ৰাছিয়াও হয় কিন্তু আমি যদি এক প্ৰকাৰে চাব যাওঁ ৰাছিয়া আমাৰ ভাল বন্ধু বৰ্তমান সময়ত লগতে আমাৰ চাইনাও আজিকালি ভাল বন্ধু হৈ উঠিছে আৰু এই কাৰণে আমেৰিকা বৰ্তমান জ্বলি আছে আমেৰিকাই মানে কিছুমান ষ্ট্ৰেটেজি লগাই আছে কেনেকৈ মানে কিছুমান দেশক ধ্বংস কৰিব পাৰে আপোনালোকে ব্ৰিক্স শুনিছে নিশ্চয় BRIC আপোনালোকে শুনিছে ব্ৰিক্স BRICS যে ব্ৰাজিল ইণ্ডিয়া ব্ৰাজিল ৰাছিয়া ID ইণ্ডিয়া আৰু CD চাইনা আৰু SAD সাউথ আফ্ৰিকা এইকেইটা লগ লাগি কিনে 2006 চনত এটা সংগঠন খুলিছিল আৰু কৈছিল যে আমি অকল বেপাৰ কৰিম তেতিয়া মানে আমেৰিকান ভবা নাছিল যে এটো ঠিক আছে আমি বিজনেস কৰিব যেহেতু বিজনেসটো ডলাৰতে হয় মানে আমেৰিকান টকাতে হয় সেই কাৰণে হিতে ইমান গুৰুত্ব দিয়া নাছিল কিন্তু এটো চাইনা ষ্ট্ৰেটেজি আছিল যে লাহে লাহে কি কৰিব ডলাৰক মানে ডমিনেট কৰাৰ চেষ্টা কৰিব ঠিক আছে তো লাহে লাহে এটো ব্ৰিক্সৰ আৰু এটা ইম্পৰ্টেন্ট হেৰি কি যে আমাৰ ওয়াৰ্ল্ডৰ যিমান GDP হয় তাৰে 40% প্ৰায় 40% প্লাস ঠিক আছে মানে ব্ৰিক্সৰ আন্ডাৰত আছে মানে ডাঙৰ ডাঙৰ দেশবিলাক আছে ৰাছিয়া আছে চাইনা আছে ব্ৰাজিল আছে ইণ্ডিয়া আছে সাউথ আফ্ৰিকা আছে লগতে এতিয়া আৰু মানে হেনেকে গৈ কিনে 10খন মান কান্ট্ৰি হৈছে ঠিক আছে আৰু 30% পপুলেশন ওয়াৰ্ল্ডৰ কভাৰ কৰে তো তেনে ক্ষেত্ৰত লাহে লাহে চাইনা ষ্ট্ৰেটেজি হয় এটা শত্ৰু মিত্ৰ হয় ঠিক আছে আমেৰিকাৰ যেহেতু শত্ৰু চাইনা আমাৰো যেহেতু মানে শত্ৰু আমেৰিকা তো মানে চাইনাৰ লগত আমাৰ এটা বন্ধু হৈ গৈছে বৰ্তমান বন্ধু কৰিব লগা হৈছে আৰু এটো ষ্ট্ৰেটেজিটো ভাল বনাইছে এটা লাহে লাহে কি কৰিব চাইনাই মানে এই ব্ৰিক্স কইন এটা বনোৱাৰ চেষ্টা কৰি আছে বা ব্ৰিক্স যিবিলাক কান্ট্ৰি আছিল তাৰ এটা মানে মুদ্ৰা বনাব লাহে লাহে কি কৰিব যেতিয়া গোটেইবিলাক দেশ যেতিয়া সোমাব ব্ৰিক্সত তেতিয়া যদি ব্ৰিক্সে কান্ট্ৰিবিলাকে যেতিয়া